আজি হল 20 জুন ৰাভা দিৱস। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যুৰ দিন। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী তাৰিখে ঢাকা প্ৰেচিডেন্সি অধীনৰ বৰ্তমানৰ বাংলাদেশ। তেখেতৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ মুছাহাৰী। জন্মসূত্ৰে যদিও তেওঁ বড়ো জনগোষ্ঠীৰ লোক আছিল, এটি ৰাভা পৰিয়ালত ডাঙৰ দীঘল হোৱাৰ বাবে তেওঁ ৰাভা উপাধি পালন কৰিছিল। বিষ্ণু প্ৰসাদ ৰাভাৰ মাতৃৰ নাম আছিল গেঠিৰাম ৰাভা। 1926 চনত ৰাভাদেৱে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতা ৰিপন কলেজলৈ পঢ়িবলৈ যায়। তাত তেওঁ বিভিন্ন কাৰণত আধাতে পঢ়া শেষ কৰি 1931 চনত পুনৰ অসমলৈ উভতি আহে। মুক্তিলাভা প্ৰথম অসমীয়া বোলছবি জয়মতী বোলছবিত বিষ্ণু প্ৰসাদ ৰাভাদেৱে জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত নৃত্য পৰিৱেশন কৰিছিল। 1939 চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত নটৰাজ নৃত্যত বিমুগ্ধ হৈ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণনে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক কলাগুৰু উপাধিৰে প্ৰদান কৰিছিল। 1946 চনত ভাৰতীয় কমিউনিষ্ট দলত ৰাভাদেৱে সদস্য হিচাপে যোগদান কৰে। 1948 চনত ৰাভাদেৱে ভাৰতীয় কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰাৰ পিছত 1948 চনৰ পৰা 1952 চনলৈ ৰাভাদেৱে আত্মগোপন কৰি থাকে। 1952 চনত গোৱালপাৰা জিলাৰ অধীনৰ বৰ্তমানৰ চিৰাং জিলাৰ শিলাগুৰি গাঁৱত ৰাভাদেৱে আৰু পৰিয়ালসহ গ্ৰেপ্তাৰ হয়। 1952 চনৰ এইখিনি তেওঁ গ্ৰেপ্তাৰ হোৱাৰ পিছত জেললৈ যায়। তেখেতৰ গীতসমূহক ৰাভা সংগীত বুলি জনা যায়। তেখেতৰ গীতসমূহৰ ভিতৰত হৈছে বিলতে হালিছে, কিলাই কিলাই, পৰজনমৰ শুভ লগনত, লগন উকলি গ'ল ইত্যাদি। 1969 চনৰ 20 জুন তাৰিখে ৰাভাদেৱে পাকস্থলী কৰ্কট ৰোগত আক্ৰান্ত হৈ তেজপুৰত মৃত্যুক আঁকোৱালি লয় আৰু তেতিয়াৰে পৰা প্ৰতি বছৰে 20 জুনটি ৰাভা দিৱস হিচাপে পালন কৰা হৈ আহিছে। তো বন্ধুসকল, ভিডিঅ'টো চাই যদি তোমালোকে ভাল পাইছা একোটাকৈ লাইক কৰিবা, যিমান পাৰা শ্বেয়াৰ কৰিবা। তোমালোকৰ একোটা লাইকে মোক ভিডিঅ' বনাবলৈ উৎসাহ যোগায় আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা আৰু নটিফিকেশ্যনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিবা। ধন্যবাদ।